তো গাইস সাপ কি কম আর গোটা অঞ্চলটো পানী পানী হৈ গৈছে এটা খসৰ মানে উঠি আহি গৈছে আৰু এতিয়া নৰ্মালি ৰিলিফ দিছো বৰ্তমান এইটো হৈছে বৰষুণ পানী ৰঙা পুৰা ডুব যাব খুদি খোল মাৰি হালাত গোটাখিনি কি বুলি কম আৰু ৰস আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবি দেই গাইস ওয়েলকাম ব্যাক টু নিউ ভিডিও আৰু আমাৰ ৰাজু আহি গ'ল গাইস আজি আমি যাম বানপানী চাবা বানপানী মানে পানী আছে আৰু বৰষুণৰ পানীটো তাৰ আমি চাবা যাম ৰাজু আৰু মই এটা কথা বুজি পোৱা নাই বহুত বানপানী ই ফূৰ্তি কিয় কৰি আৰে আৰু ভাল লাগে আৰু পানী বুলি ক'লে অলপ খালি ঘৰটো নিকামবা লাগে অলপ অলপ পানী দিলে ভাল লাগে আৰু মানে গাইস লোকেট মানে সেনেকে পানী হোৱা নাই মানে বানপানী নদীৰ পানী সোমোৱা নাই বেলেগ নহয় বৰষুণ দিন আছে নন ষ্টপ মানে 4 দিন 5 দিন নিয়ে তাৰে কাৰণে বহুত পানী সোমাইছে মানে সেই পানী চাবা যাওঁ আৰু ক'ত কেনেকৈ পানী হৈছে মানে সদায় মানে তেল লাগছে আৰু মাছ স্কুটি ফুলদাঙি ভৰাব মূৰতো ভৰাব গাইছ ভৰাব চাবিচোন 50 ভৰাব হ'ব তেলৰ লিটাৰ চাহ পাৰে কিমান চলি আছে 100টকৈ পাৰ নহ'লে হ'ল দেই আৰু লাইফত মানে এণ্টক দিখানে মানে মাইলেজ দিয়ে মাইলেজ মানে একদম বাইকতকৈ কম মাইলেজ দিয়ে কি বুলি ক'ম আৰু ধুনীয়া অৱস্থা মানে এইকেইদিন মানে একদম হালাত বয়ে হৈছে দাদাই পুৰা চিগনেল দিছে আমি এতিয়া সোমাই যাব পাৰি চালো মানে গাইছ ৰঙিয়াৰ এই ছ'চাইটিৰ মানে এইখিনি জেগাত উঠা নাই কাৰণ এইখিনি মানে চৰা জেগা পানী ইয়াতে বেছি পানী উঠা নাই তো য'ত আমি পানী উঠছি মানে সেইখিনি জেগাত দেখাব চেষ্টা কৰিম আৰু মাছ পাইছে না আমি যাইছো এতিয়া বৰ্তমান একে পানীৰ মাজে যাওঁ ভাই এটা যে ৰখা হৈ নহয় চেছ ভৰি দাঙিলো গাড়ী থৈ যাওঁ নেকি ভাই গাড়ী নিব পাৰিম গাড়ী থৈ যাওঁ I am under the water. Very cool. চাবি উল্টি দে তই ভাই মাছ কেনে পাইছে চাব পাৰে খোল মাৰিছে জেগা সেনেকৈ ইয়াৰ পাৰে একেলগে মানে পানী মানে লেতেৰা পানী হৈছে আৰু এই নদীৰ পানী মানে বৰষুণৰ পানীটো ভৰ্তি হয় না নদী এনেকৈ আছে মানে ৰাজ ভাই তলফালে পুৰপুৰে দিছে ভাই চাহ মানে পুৰা মানে পানী অঞ্চলটো দিওঁতে পানী হৈছে এইটো মানে শোলমাৰী যিটো ৰাস্তাটো এই শোলমাৰী যিটো যোৱা ৰাস্তাটো সেইটো তাতে পানীৰ ভৰ্তি হৈছে পানী চাব পাৰে কিমান কৰিছে আঁঠুক গিলি হাফ পেণ্টটো ভিজিব বেলেগ উপায় নাই মোবাইলটো যাব হাফ পেণ্টো ভিজিব এতিয়া বেলেগ উপায় নাই আৰু তোমাৰ আমাৰ লগৰ ল'ৰা আহি গৈছে মাত দিছে আমি আহি গৈছো তোমাৰ লগৰ সন্ধানত মানে মানে ডুবি আছে পানীত তো আমি ৰিলিফ দিবি আছিলো তই কৈছা মাছ গৈছে নেকি এইটো আমাৰ বান্দাৰ খোজকাঢ়া মুচন নাথাকে তারা পিছলি ধরে বান্দার স্মাইল তো গাইছ পানী চাব পাৰে বৰ্তমান বগৰী আৰু ভাঙি আছে আৰু এখন ইয়াত গোটা পানী গোটা অঞ্চল পানী হৈ গৈছে বৰ্তমান আমি এতিয়া ৰিলিফ দি আছোঁ ইলান চলিক এতিয়া খচৰ মানে উঠি আহি গৈছে আৰু এতিয়া নৰ্মেলি ৰিলিফ দিছোঁ বৰ্তমান গাছত দিছে ৰাতিলৈ গাছত থাকে মানে মানে বগৰী আৰু ভাঙি আছে যদি বগৰী পানীটো ভাঙে নহয় গোটা ডুঙা ডুব যাব এতিয়া এইটো হৈছে বৰষুণ পানী ৰঙা পুৰা ডুব যাব খুদি চব ডুব যাব খোল মাৰি হালাত গোটাখিনি আৰু উপায় নাই আৰু এই বানপানী বোলা বস্তুটো মানে কেনেকুৱা গাইছে মানে অলপ অলপ ভাল লাগে আৰু যে ক'ৰবাত ৰাস্তা উঠছে ক'ৰবাত উঠছে যেতিয়া পুৰা হ'ব নহয় গোটেই ঘৰ ডুবি যাব মানে কি বুলি ক'ম আৰু উপায় নাই আৰু মানুহৰ থাকপে উপায় নহয় কি বুলি ক'ম আৰু এনেকুৱা হৈছে বৰ বুলি যিটো মাথাউৰি সেই মাথাউৰিটো ভাঙা নাই কাৰণে ডোঙাত বেছি পানী সোমোৱা নাই এই যি সোমাইছে যদি মানে বৰলীয়াৰ পানী আৰু নহয় যিটো বৰষুণৰ পানী এই বৰষুণৰ পানীটো ভৰ্তি হৈ কিনে বৰলীয়াত সোমাইছে আৰু যদি বগৰী বাৰী ভাঙে তেতিয়া ৰঙে পুৰা চেচ আৰু কি বুলি ক'ম আৰু এতিয়া পানী নহ'লে খেলখন বনোৱাটো বান্দৰে কিয় ভাল হ'ব কচোন কিয় বান্দৰে ঘৰত কাষত নদী মাছ ক'বা ঘৰত সোমাবি মাছ বেপাৰী ৰঙে টপ মাছ বেপাৰী টপ মাছ বেপাৰী মানে মোৰ মাৰ্কেট কেপচাৰ কৰি দিব গাড়ী মানে অসমত মানে বানপানীটো মানে উৎসৱৰ দৰে হৈছে গাইছ মাৰামাৰি পাল্টাই দি তো গাইছা যেটা তুই তোমাৰ নৰ্মেল ব্লগ আৰু কি বুলি ক'ম আৰু বেলেগ হয় নে ভাল মানে পানী চানী অলপমান কি হৈছে তাক মানে ব্যৱস্থা কৰিছোঁ আৰু মাতিছে আমাক সাবস্ক্ৰাইব কৰি দিবি দোস্ত দোস্ত আমাৰ চেনেল সাবস্ক্ৰাইব কৰি দিবি দেই তো গাইছ আমাৰ ইয়াৰ গাড়ীখন ক'ত থৈছিলে গাড়ীখন ক'ত থৈছিলি নদী পাৰ গাড়ীখন থৈছে ভৰি চৰি হালাত হাফ পেণ্ট ভিজি গৈছোঁ মানে কি বুলি ক'ম আৰু হাফ পেণ্ট চাফ পেণ্ট ইটো ফাই যাব লৈছিলে মই এনেকৈ ধৰিছোঁ মানে মই নাচবি দোস্ত তই ফাই যাব নোৱাৰা ব্লগ চেনেল কি হ'ব আৰু এইটো বান্ধি দিছে আকৌ তাতে পানী মানে কি হ'ব উপায় নাই আৰু পানী হৈ গৈছে কি কোৱা
মানে গাইছ আমাৰ হাউচৰ কাজিৰৰ ফালে বেছি পানী হোৱা নাই কিন্তু শ'লমাৰীৰ ফালে বহুত পানী হৈছে মানে যিটো বলিয়াৰ পানীত যিটো বৰষুণ দিছিল এই 12 দিন এটি ধাৰাসাৰ বৰষুণ এই ধাৰাসাৰ বৰষুণ এই ফল মানে গোটেই এলেকাটো মানে বানপানী হৈ গৈছে যদি মানে মাথাউৰিটো ভাঙা নাই তথাপি মানে বানপানী হৈ গৈছে মানে এইটো চব বৰষুণৰ পানী পল্লি কি ভাল পামি গাইজ তেল ভুগি গেলে মাৰিব কাৰণে যাত কিছুমান এটা মানে হেৰি পায় ষ্টিকাৰ টাইপ খাম সেনেকুৱা বোকা গেলে খাম গেলে দৰে হৈছে এই ৰাস্তা পাৰ এই পানী এই ৰাস্তা পাৰ এই পানী মানে তাতে লেতেৰা হৈছো এতিয়া আকৌ চাফা হৈছো আকৌ দি লেতেৰা হ'ম আকৌ চাফা হ'ম মানে সেই হৈছে বাইক মাহ পুৰা ফেৰি আন লাগে মানে একদম এই গুৱাহাটী চলো এইখান গাড়ীখন কি বুলি কয় গম নাপাওঁ আৰু এইখান আন লাগে বাইকখন গেলি বেতাল দাঁত দৰে গাইজ নেক্সট ব্লগত আমি এবাৰ জোৰা চাবা যাম ৰাতি ওলবি ৰাতি ব্লগ যাম পাৰবি না ই কেন মাছ বুলি ভিডিঅ' ক'লে এঠেগতে মাৰি দিছো হৈছে আৰু মানে কি বুলি ক'ম আৰু হান্তাৰ বয় ৰঙিয়া আন্তাৰ বয় তো গাইজ খাপ Oh my god. ঘূৰি চুৰি মাৰি দিব আজি ব্লগটো কেনেকুৱা হৈছে গম নাপাওঁ পুজা চেনি তুলিছো মানে এনেই আৰু নৰ্মেল ব্লগ আৰু যিটো বানপানী হৈছে অলপমান দখা চেষ্টা কৰিছো যদি বেলেগ ব্লগ এটা এইটো ব্লগ যদি ৰেছপন্স ভাল লাগে নহয় নেক্সট আমি এটা জোৰা চাবা যাম বেতাল দৰে গাইজ তাপ থাকিলে বাই বাই